হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই যদি ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ খাই খুবেই ভাল লগা, একেবাৰে কম সময়তে আৰু সহজতে বনাব পৰা জিৰা ৰাইচৰ ৰেচিপি এটা। এই জিৰা ৰাইচৰ ৰেচিপিটো বনাবৰ কাৰণে এই গিলাচটোৰে 2 গিলাচ বাসমতি চাউল লৈছোঁ। চাউলখিনি মই ভালদৰে ধুই 15-20 মিনিট পানীত তিয়াই ৰাখিছিলোঁ। তাৰপাছত চাউলখিনি পানীৰ পৰা টুকি ফুটা খৰাহী এটাত ৰাখিছিলোঁ পানীখিনি পৰি যাবৰ কাৰণে। এই জিৰা ৰাইচৰ ৰেচিপিটো বনাবৰ কাৰণে কি লাগিব জানো আহক এই ভিডিঅ'টোৰ মাজেৰে। প্ৰথমে এই কেৰাহীখনতে চাউলখিনি ভাজি ল'ম। কেৰাহীখন গৰম হোৱাত ঘি দিছোঁ। আপোনালোকে ঘি সলনি তেলো দিব পাৰে। এইখন চামুচেৰে 3 চামুচ ঘি দিছোঁ। ঘিখিনি গৰম হোৱাত দিছোঁ এইখন চামুচেৰে 3 চামুচ গোটা জিৰা অলপ বেছিকৈ দিব। তেজপাত এখিলা, লং 4টা, ইলাচি 2টা, সৰু চাই এটুকুৰা ডালচেনি, গোটেইকেইটা এতিয়া মই ইয়াতে দি দিছোঁ। জিৰাকেইটা ফুটি অহাত দিছোঁ কোমলি থকা চাউলখিনি। প্ৰথমে মই চাউলখিনি এই কেৰাহীখনতে ভাজি ল'ম, তাৰপাছত প্ৰেছাৰ কুকাৰত দিম। আপোনালোকে প্ৰেছাৰ কুকাৰ বা চচপেনতো বনাব পাৰে, যিটো আপোনালোকৰ সুবিধা হয় তাতেই বনাব। এয়া দেখিছে চাউলখিনি মোৰ ভজা হৈয়ে গ'ল। চাউলখিনি প্ৰেছাৰ কুকাৰত দিয়াৰ পাছত এই গিলাচটোৰে 2 গিলাচতকৈ অকণমান বেছি গৰম পানী দিছোঁ। পানীটো বেছিকৈ নিদিব কাৰণ চাউলখিনি কুমলীয়া আছে। চাউলখিনিতকৈ পানীখিনি ইমান অকণমান ওপৰত আছে। নিমখ দিছোঁ এখন চামুচেৰে 1.5 চামুচ। আপোনালোকে নিমখটো আন্দাজমতে দিব। আৰু দিছোঁ নেমু টেঙাৰ ৰস এখন চামুচেৰে 2 চামুচ। নেমুৰ ৰস দিলে মানে খুবেই খাবলৈ সোৱাদ হয় আৰু লগতে কালাৰটো ভাল হয়। নিমখ আৰু নেমুৰ ৰস দিয়াৰ পাছত ভালদৰে লৰাব যাতে নিমখ আৰু নেমুৰ ৰসখিনি চাউলৰ লগত মিলি যায়। এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই এটা চিটি মাৰিবলৈ দিম। গেছটো কমাই ৰাখিব। এটা চিটি মাৰিলে হ'ব কাৰণ চাউলখিনি কুমলীয়া আছে। এটা চিটি অহাৰ পাছত গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰাৰ পাছত লগে লগে প্ৰেছাৰ কুকাৰৰ ঢাকনিখন খুলি নিদিব। 5-10 মিনিট ৰ'ব লাগিব প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱালৈকে। 10 মিনিটৰ পাছত প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱাত ঢাকনিখন খুলিছোঁ। এয়া খাই খুবেই সোৱাদ লগা জিৰা ৰাইচৰ ৰেচিপিটো মোৰ হৈয়ে গ'ল। আপোনালোকেও এবাৰ মই বনোৱাৰ দৰে বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহাৰ ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।